নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ এটা নতুন ৰেচিপি লৈ আছে। আজি ৰেচিপিটোত আপোনালোকক মই দেখুৱাম ৰাজমা পনীৰ মছলা কাৰী। আহকচোন। প্ৰথমতে মই ৰাজমাখিনি এনেদৰে ভালদৰে তিয়াই বাকলিখিনি গুচাই লৈ লৈছোঁ। ইয়াৰ পিছতে মই এনেদৰে পনীৰখিনি উলিয়াই লৈ লৈছোঁ। এতিয়া মই এখন ডিছত এয়া পিঁয়াজ দুটা, বিলাহী দুটা আৰু আলু লৈ লৈছোঁ। চাই লওক। এতিয়া মই ইয়াতে আলু আৰু ৰাজমাখিনি ভালদৰে সিজাই লৈ লৈছোঁ এটা প্ৰেছাৰত। এতিয়া মই ইয়াতে পিঁয়াজ পিচি লৈছোঁ, নহৰু আদা পিচি লৈছোঁ, পিঁয়াজ কাটি লৈ লৈছোঁ। ইয়াৰ পিছতে এতিয়া মই ইয়াতে বিলাহী এনেদৰে মই পিচি লৈ লৈছোঁ মিক্সাৰত। তাৰপিছতে ইয়াতে মই পনীৰ মছলা লৈ লৈছোঁ আৰু মই মেগী মছলা লৈ লৈছোঁ। তাৰপিছতে মই ইয়াতে এতিয়া ৰাজমা আলুখিনি ভালদৰে সিজোৱাখিনি এনেদৰে কাঢ়ি লৈ এতিয়া মই পনীৰখিনি ভালদৰে ভাজি লৈ লৈছোঁ যাতে ভাঙি নাযায়। এতিয়া মই কেৰাহীখনত এনেদৰে মই পিঁয়াজখিনি ভালদৰে ভাজি ইয়াতে মই নহৰু আৰু পিছা পিঁয়াজখিনি ভালদৰে দি লৰাই লৈ লৈছোঁ। চাই লওক। এতিয়া মই ইয়াতে বিলাহীখিনি দি ভালদৰে ভাজি লৈ ভালদৰে লৰাই লৈ লৈছোঁ। এতিয়া মই অলৰেডি ভজা হৈ গৈছে। এতিয়া মই সিজোৱা ৰাজমা আলুখিনি এনেদৰে দি লৈ লৈছোঁ। এতিয়া মই সিজিবৰ কাৰণে এতিয়া মই ঢাকনিৰে ঢাকি লৈ ল'ম। এয়া মই অলৰেডি তৰকাৰী সিজিলে। ইয়াতে মই এতিয়া পনীৰখিনি দি লৈ লৈছোঁ। চাই লওক। এতিয়া মই ইয়াতে মেগী মছলা আৰু পনীৰ মছলাখিনি ভালদৰে দি ল'ম। এয়া মই অলৰেডি তৰকাৰী হ'লে তাৰপিছতে মই এনেদৰে কাঢ়ি লৈ লৈছোঁ। আপোনালোকে এনেদৰে বনাই এবাৰ খাই চাবচোন আৰু কেনেকুৱা পাই মোক জনাব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মই আপোনালোকৰ নজনা আকৌ নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।